নতুন কাপোৰ আনিলো আকৌ মই বহুত বেছি কালেকশন ৰখা নাই একেবাৰে কম কোৱান্টিটিৰ কাপোৰ আনিছো আৰু আপোনালোকে মোৰ আগৰ ভিডিওটি চাই পেলাই ইমান সাপোৰ্ট কৰিছে মই আজি একদম এই ভিডিওটি আৰম্ভণিতে সকলোকে বহুত বেছি ধন্যবাদ জনাইছো এনেকুৱা নহয় যে কাপোৰ কিনিলেহে মোক কন্টাক্ট কৰিব পাৰে বা মই যেটো WhatsApp নাম্বাৰ দি থৈছো তাত মেছেজ কৰিব পাৰে তেনেকুৱা নহয় মোৰ প্ৰথম ভিডিওটি চাই পেলাই কাপোৰটো মই কমকে আনিছিলো ন সেই ভিডিওটিত মই অকল 9 জোৰ কাপোৰ দেখাইছিলো তাৰ ভিতৰত মাত্ৰ এজোৰ আছে বাকি 8 জোৰে গোল আৰু যিজোৰ ৰখিছে হেজোৰ আপোনালোকক মই এতিয়া ভিডিও দেখাম বাৰু আৰু সেই ভিডিওটোৰ পিছত আপোনালোকৰ পিনৰ পৰা ইমান বেছি মৰম পাইছো বহুতে মেছেজ কৰিছে আৰু যিগৰাকী মোৰ অনলাইনত প্ৰথমে কাপোৰ কিনা ব্যক্তি তেখেতে কৈছে তুমি নতুন কামৰ যে আৰম্ভণি কৰিছা তাকে দেখি ইমান ভাল লাগিছে সেই কাৰণে কাপোৰজোৰ লৈ পেলালো আৰু তেওঁ নিজৰ ওয়াইফৰ কাৰণে লৈছে সাৰপ্ৰাইজ দিব তেখেতক আৰু এগৰাকী ব্যক্তিয়ে মোক পেমেন্ট কৰিলে কাপোৰজোৰ মই আজি তেওঁক পঠামে ওয়াইফে হেনো পূজাত কাপোৰ বিচাৰিছে দুৰ্গা পূজাত কাপোৰ নিদিও বুলি কওঁতে ওয়াইফে পুৰা খং কৰি আছে গতিকে আজি তেওঁ নিজৰ পত্নীক গিফট দিব মই আজি পঠাই দিম তেওঁ পূজাৰ গিফট দিব তেনেকে গতিকে মনটো বিৰাতে বেছি ভাল লাগিছে আৰু পলম নকৰো আজি নতুন কাপোৰখিনি দেখুৱা আপোনালোকক মই ভিডিওটি দিঘলীয়া কৈ নাথাকো জাস্ট কাপোৰখিনি দেখুৱাম বাকি যদিহে আপোনালোকে ইয়াৰ উপৰিও কিবা জানিব বিচাৰে তেতিয়াহলে বিশেষকৈ প্ৰাইজৰ ক্ষেত্ৰতে হওক বা কাপোৰটো কি হয় কেনেকা হয় জানিব বিচাৰিলে হোৱাটছএপত মেছেজ কৰিব প্ৰথমে দেখাইছো মই ফটো ডিসপ্লে কৰি যাম সাইডত আপোনালোকে চাই থাকিব এজোৰ মিক্স পাট হয় এনেকুৱা এজোৰ সেম টু সেম আগৰবাৰ আনতে হেজোৰ দেখি পেলাই বহুতে মেছেজ কৰি সুধিছিলে সো এইজোৰ মিক্স পাটৰ হয় এখন সাদৰ আৰু মেখেলাখন হৈছে এখন আৰু ইয়াৰে ভিতৰত মানে সাদৰখনৰ গুটেই গাত ফুল আছে মেখেলাখনৰ এনেকা আছে মানে ইয়াৰ পিছত ওপৰত আৰু ফুল নাই আৰু ইয়াৰ পৰা যদি আপোনালোকক ব্লাউজ পিসটো দেখাবলৈ যাও তেতিয়া হলে ব্লাউজ পিসটো এইটো গতিকে কাপোৰজোৰ ফুল ফটোটো মই স্ক্ৰিনত দি থৈ দিছো আপোনালোকে চাই ল'ব পাৰিব এজোৰ কাপোৰ পিংক কালাৰত আনিছো কাপোৰজোৰ ফুল ফটোটো আপোনালোকে দেখিয়ে আছে আৰু মোৰ ভাল লাগিছে দেই কাপোৰজোৰ এতিয়া আপোনালোকৰ কেনেকুৱা লাগিছে ক'ব এইজোৰ এখন হৈছে সাদৰ আৰু ইয়াতে দহি নলগালেও কথা নাই এই টাইপত দিয়া আছে আৰু যদিও কোনোবাই লগাব বিচাৰে লগাব পাৰে এই কাপোৰজোৰ সাদৰখনত গুটেই গাত ফুল আছে দেখিছে ফটোখনত আৰু মেখেলাখন দেখাইছো মেখেলাখনৰ গুটেই গাত ফুল নাই বাৰু মেখেলাখন এয়া যদিহে কোনোবাই লবলৈ বিচাৰে বা আপোনালোকে কাপোৰজোৰ কথা জানিবলৈ বিচাৰে তেতিয়ালে স্ক্ৰিনশ্বট এটা লৈ পেলাই মই দি থোৱা WhatsApp নম্বৰত মেছেজ কৰিব আৰু এয়া পটি হয় সাদৰৰ পটিটো মেছেজ কৰিব আপোনালোকে তাতে মই গুটেখিনি কথা ক'ব পাৰিম আৰু লাষ্ট এজোৰ কাপোৰ আনোতে বহুত মানুহে মেছেজ কৰিছিল তেনেকুৱা লাগে বুলি কিন্তু আই এম ৰিয়েলি ভেৰি সৰি সেম টু সেম কাপোৰ মই নাপালো নোপোৱাৰ কাৰণে এতিয়া ঠিক তেনেকুৱাই কাপোৰ আনিছো এই কাপোৰজোৰ মানে অকনমান এজেড মানুহৰ কাৰণে এজোৰ কাপোৰ ভাল আৰু মই মোৰ পাৰ্সোনাল ফেভাৰিট কালাৰ হৈছে হোৱাইট নাজানো কিয় হোৱাইট চাদৰ মেখেলা খুব ভাল পাও এজোৰ এজেড মানুহ বুলি নহয় আমিও পিন্ধিব পাৰো আৰু ছোৱালী বিলাকেটো এনেও বেলেগ ব্লাউজৰ লগত পিন্ধি তেনেকে ভাল পায় গতিকে এইখন হৈছে মেখেলা এই কাপোৰজোৰৰ পটি লগোৱা হৈ আছে আৰু দহিৰ কাম কৰা হৈ আছে একদম ৰেডি টু ওৱেৰ মেখেলাখন আপোনালোকে চিলাই ল'ব লাগিব এইখন মেখেলা এই কাপোৰজোৰ চাওকচোন আপোনালোকৰ ভাল লাগিছে নে নাই নাজানো মই যেতিয়া আনিছো মোৰ নিজৰ ভাল লগা কালেকশনছ কিনি আনিছো যিবোৰ মোৰ ভাল লাগে ঠিক তেনেকুৱা ধৰণৰ আৰু এইখন হৈছে সাদৰখনৰ গুটে গাত ফুল আছে সাদৰখনৰ কথা আপোনালোকক কৈছো আৰু এয়া সাইডৰ পটি এইখিনি আৰু ব্লাউজ পিসটো অকন হেভি টাইপত আছে ইয়াৰে কাপোৰজোৰ মেখেলাখনতে আছে সাগে ৰব দেখাই দিছো এইখন হৈছে মেখেলা এখন মেখেলা কাপোৰ মেখেলাত গুটেই গাত ফুল নাই দেই অলপ আছে আৰু ব্লাউজ পিসটো আপোনালোকক দেখাও যেহেতু ছোৱালী সকলে ব্লাউজ পিসটো চাবলৈ খুবেই বেছি আগ্ৰহেৰে ৰখি থাকে এয়া হৈছে ব্লাউজ পিস এয়া পটি নহয় দেই এটো ব্লাউজ পিস মানে হাতত এনেকে থাকিলে পুৰা হেভি কে থাকিব পটি লগালেহে কিন্তু মই কাপোৰবোৰ কমপ্লিট পাও দেই কিছুমানে বাৰু পটি নলগায় নেক্সট যিসকলে ব্লেক কালাৰ কাপোৰ খুব বেছি ভাল পায় তেওঁলোকৰ কাৰণে এজোৰ অকল এজোৰে আছে ব্লেক কালাৰত ব্লেকত এটো কালাৰটো চাই লওকচোন ইয়াতে কেনেকা দেখিছে গম নাপাও মই ফটো দি থৈছো এইজোৰ মোক খুব ভাল লাগিছে এটা কালাৰতে আছে আৰু এইখন হৈছে সাদৰখনত গুটে বডিত মানে এনেকা সৰু সৰু কাম কৰা আছে এইবিলাক মানে ফুলটো ডাঙৰ আছে কিন্তু মানে গুটে গাটো এনেকে পাতলকে এনেকে দিয়া আছে এইখন হৈছে ইয়াৰ মেখেলা এই কাপোৰজোৰ আপোনালোকে বহুতে বিচাৰি আছে বহুতে ভাল পাইছে হয়নে কিন্তু মই এটা কথা কও এই কাপোৰজোৰ নিচিনা সেম টু সেম কাপোৰ মই বিচাৰি একদম পুৰা বিচাৰিছো পোৱা নাই দেই
এইযোৰ কাপোৰ বহু মানে মেক্সিমাম মোৰ মেছেজ অহা কাপোৰটোৱে হৈছে এইযোৰ আৰু এইযোৰ সেল হৈ গ'ল অলৰেডি কিনিবৰ দিনাখনে যিটো প্ৰথম মোৰ অনলাইন কাস্টমাৰ হয় তেখেতে এই কাপোৰযোৰ লৈছে দেই গতিকে দাদা আপুনি যদি ভিডিঅ'টো চাই আছে থ্যাংক ইউ সো মাচ এই কাপোৰযোৰৰ মানে সেম টু সেম নাপালো কাৰণে মই এনেকুৱাই বেলেগ এযোৰ আনিছো য়েলো ব্লেকটো খুবেই ভাল পাইছে আপোনালোকে সেই কাৰণে মই এইটো আনিলো আৰু ইয়াৰে যেটো এখন চাদৰ হয় মাজত এনেকুৱা সৰু সৰু কাম কৰা আছে এখন চাদৰ আৰু এখন মেখেলা ইয়াৰে ব্লাউজ পিসটো সিম্পল হয় মই ফটো দিয়ে থৈছো অকল এনেকুৱা এটা পটিটা থাকিব মানে ইয়াতে গতিকে এইযোৰ এতিয়া বৰ্তমান সময়ত কালি হোৱাটছএপত মই ষ্টেটাস দিউতে মানে কমেন্ট আহিছে কিন্তু সম্পূৰ্ণ মই কালি দেখাব পৰা নাছিলো আজি মই ফটো ভিডিও সব দেখাই আছো গতিকে আপোনালোকে চাওক আৰু জলদিছে যদি হে লব বিচাৰে স্ক্ৰিনশ্বট এটা লৈ পেলাই দিব মোৰ ভাল লাগা কালাৰ কিটা মই কৈছো আপোনালোকক যিখিনি কাপোৰ আনিছো গুটেখিনি মোৰ ভাল লগা গতিকে সবৰে সস বেলেগ বেলেগ কাপোৰযোৰ খুব বেছি ধুনিয়া হয় যেহেতু কালাৰটো খুব সিম্পল হয় বেছি নাই মই যিখিনি আজি দেখুৱাম সেইখিনি আছে বৰ্তমান বাকিখিনি গল আৰু এইযোৰ কাপোৰ ভালকে দেখাবলৈ কৈ আছিলে মই দেখাব পৰা নাছিলো সেই কাপোৰযোৰ হৈছে এইযোৰ মিক্স পাটৰ হয় আৰু ভাবিব পাৰে কাৰ বডিত শুট কৰে নে নকৰে ললে কাপোৰটো ফটোত অকনমান ডাৰ্ক লাগিবও পাৰে বা লাইট লাগিবও পাৰে তো এতিয়া চাওক যে মোৰ বডি ৰংটো কলাই হয় নেকি মই নাজানো কলা বগা বাদ দিওক আৰু মুঠতে মই এইটো এখন হৈছে মেখেলা আৰু এখন মোক এই কাপোৰযোৰ কিন্তু বিৰাতে ভাল লাগিছে দেই আমাৰ মাইনু বায়েও বিচাৰিছে এনেকুৱা এযোৰ এইবিলাক হৈছে পটি আৰু এই কাপোৰযোৰ মই নিজে কৈছো আপোনালোকক যে মোৰ ভাল লগা কাপোৰখিনিহে মই আনিছো এইযোৰ ব্লু কালাৰত মিক্স পাট হয় এইযোৰ দেই মিক্স পাট আৰু এটো মেচিনত কাম কৰা নহয় এটো হ্যান্ড ওয়ার্ক কৰা আছে মেচিনত কৰা নহয় পুৰা মানে ভাল পাব আপোনালোকে যদি ওচৰৰ পৰা দেখি পায় আৰু সবতকে ডাঙৰ কথাটো হৈছে বিশ্বাসটো যিসকল লোকে মোৰ পৰা অনলাইনত কাপোৰ ললে আগৰ কেজুটো গুছিয়ে গল তো তেওঁলোকে যেটো বিশ্বাস কৰে মোৰ পৰা কাপোৰ লৈছে হেতু মানে মই থ্যাংক ইউ কৈ শেষ কৰিব নোৱাৰো সেই বিশ্বাসটোৰ কাৰণে মানে মই আকৌ নতুনকৈ কাপোৰ আনিবলৈ সাহস পাইছো গতিকে তেওঁলোকক বহুত বেছি ধন্যবাদ লগতে কিছুমানক মই কাপোৰ দিব নোৱাৰিলো যেহেতু সেল হৈ গল আৰু সেম টু সেম কাপোৰ আনি দিয়াটো অকনমান দিগদাৰ হয় তথাপি ট্রাই কৰিম যদি কাৰোবাক লাগে তেনেকুৱা মই বিচাৰি আনি দিবলে এটো কাপোৰটো চাও এনেকা টাইপৰ আৰু ইয়াৰ ফটো সাইডত দি থোৱা আছে এটো কালাৰো মানে মই বডিত এপ্লাই এনেকে লগাই দেখাইছে যাতে আপোনালোকে এটা আইডিয়া কৰি ল'ব পাৰে যে আপোনালোকৰ বডিত সেই কাপোৰযোৰ কেনেকা লাগিব পাৰে আৰু তাৰ চাদৰখন হৈছে এইখন গুটে বডিত মানে এনেকা অলপ অলপ কাম কৰি থোৱা আছে আৰু এনেকে যে দেখুৱাৰ পিছত কিমান কাম ওলাই যাবিবলগিয়া ভাগৰ লাগি যায় আৰু যিযোৰ য়েলো কাপোৰ আছিলে য়েলো কাপোৰযোৰ নিচিনা সেম টু সেম মানে বিচাৰিছিলে কালাৰটো ডিফাৰেন্ট বিচাৰা যিগৰাকী বিচাৰিছিলে এটো চাওক য়েলো কাপোৰযোৰ যে সেল হৈ গৈছিলে সেই কাপোৰযোৰৰ নিচিনা সেম টু সেম হয় কালাৰটো বেলেগ খালি দেই এটো চাদৰ মেখেলা একে নিচিনাই হয় আৰু ব্লাউজ পিসটো এনেকুৱা থাকিব এনেকুৱা আৰু ইয়া পটি এখিনি এক্সট্ৰাকে কাটি থোৱা আছে আৰু এইযোৰ চাওক গুটে চাদৰখনত কাম কৰা আছে চাদৰখনত কাম কৰা আছে এখিনি হৈছে পটি আৰু ইয়াৰে যেটো ব্লাউজ পিস হেতু হেভি হয় ব্লাউজ পিস কেটা কিন্তু ইয়াৰ খুব ভাল লাগিছে দেই এখন চাদৰখন মই গাত লৈ দেখাই দিও এই কাপোৰটো এতিয়া বৰ্তমান খুব চলি আছে বিহুৰ সময়ত আকৌ চলিব আৰু দেই এই কাপোৰযোৰ বডিত লগাই দেখাই দিছো আমাৰ মাইনুবাৰ এযোৰ আছে আৰু মোৰ কুহিবাৰ এযোৰ আছে আৰু এইখন হৈছে মেখেলা চাদৰখনৰ গুটে গাত কাম কৰা আছে মেখেলাখনৰ গুটে গাত নহয় এইখিনি মানৰ পৰা আছে আৰু ব্লাউজ পিসটো যদি দেখাবলৈ যাও দেন এটো ব্লাউজ পিস গতিকে চাকচোন ব্লাউজ পিসটো যেতিয়া আমি হাতত দিম পুৰা বহল হৈ থাকিব মানে এনেকুৱা ইয়ালৈকে যিমানটো দিয়া আৰু হাত দিহল দিলে এইকনৰ পৰা থাকিব এইযোৰ ৰোলিং কৰা এযোৰ আনিছিলো সেই কাপোৰযোৰ দেখাই দিও এই কাপোৰযোৰ বহুতে বিচাৰি আছে হেৰি ধেমাজিৰ পৰা এগৰাকী বায়ে তেও মোৰ পৰা দুযোৰ কাপোৰ ললে আৰু তেও দুযোৰ কাপোৰ ৰেডি ফৰ্মেটত বিচাৰিছিলে তো চাদৰখিনি কাম কৰি আকৌ মেখেলাৰ ফলস কিনি আনি সিলাই আজি তেওলে এটো ধেমাজিলে পঠাই দিম আৰু বা আপুনি যদি ভিডিওটো চাই আছে আপোনাক বহুত বেছি থ্যাংক ইউ দেই ইমান সাপোৰ্ট কৰিছে ডাইৰেক্ট একেলগতে দুযোৰ লৈছে তেও আৰু এই কাপোৰযোৰৰ কিন্তু বহুত কমেন্ট আহিছে কাপোৰযোৰ সেম টু সেম কালাৰ এটা আছে কিন্তু যদি অকনমান বেলেগ কালাৰ টাইপৰ বিচাৰে বৰ্তমান মোৰ ওচৰত নাই কিন্তু লাগিলে আনি দিব পাৰিম আৰু এটা কথা মই কৈ আছো যেহেতু আপোনালোকক বাৰে বাৰে কৈ আছো যে মই কাপোৰ ইমান বেছি ৰখা নাই কমকে কাপোৰ ৰাখিছো তো জুনে আগতে মানে অনলাইন পেমেন্টটো কৰি দিয়ে তেওঁৰ নামত সেই কাপোৰযোৰ বুকিং হৈ গৈছে বুলি মই সাইড কৰি থৈ দিও কাৰণ যেতিয়ালৈকে পেমেন্টটো নকৰে মইতো শিওৰ নহয় যে তেখেতে ল'ব নে নলয় গতিকে লোৱাৰ আগতে কাপোৰযোৰ আপোনালোকে WhatsAppত ভিডিও কল কৰি হলেও ভালদৰে চাই ল'ব পাৰিব মই অসুবিধা নাই মই দেখাই দিম ইয়াৰ উপৰিও যদি
আপোনালোকে ভিডিঅ' হোৱাটছএপ নাম্বাৰত যোগাযোগ কৰিব তো এই জোনাই বাগৰাকী এনেকৈ বিচাৰিলে ৰেডি কৰি দিয়াত একদম মেখেলাযোৰতো এই ফলছ আনি এইবোৰ চিলাই কৰি এইবোৰ বহুত কষ্ট হয় মানে পটককৈ ৰেডি কৰিবলগীয়া হৈছে তেওঁ পৰহি ৰাতি কনফাৰ্ম কৰিছে যোৱাকালিৰ ভিতৰত এয়া ৰেডি আৰু মাইনুবাক স্পেচিয়েলি মই বহুত বেছি থেংক ইউ ক'ব লাগিব কাৰণ বহুতখিনি কষ্ট কৰি পেলাই এই কাপোৰযোৰ মোক ৰেডি কৰাই দিছে এই কাপোৰযোৰ এইখিনি কৰি পেলাই এযোৰ বাৰু চেল হৈ গৈছে যদি বিচাৰে এনেকুৱা ধৰণৰ তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব আৰু এই কাপোৰযোৰ তেনেকুৱা হয় ৰুলিঙত মানে কিন্তু অকণমান ফুলটো ডিফাৰেণ্ট হয় সেইযোৰতো ৰুলিং আছে এনেকুৱা ৰুলিং আছে কাপোৰৰ মাজত আৰু এইযোৰতো আছে সেইযোৰ আৰু এইযোৰত ফুলটো হেভি হয় অকণমান এইযোৰ যদি আপোনালোকক লাগে কাৰোবাক তেতিয়াহ'লে কমেণ্ট কৰিব এতিয়ালৈকে চেল হোৱা নাই আৰু ভিডিঅ'টি দিয়াৰ পিছত যিহেতু বহু লোকে বিচাৰে পটককৈ মানে যাৰ ভাগ্যত থাকে তেখেতে পাইগৈ আৰু এইবিলাক ফটো দি থোৱা আছে গতিকে আপোনালোকক বহুত বেছি দেখুৱাৰ প্ৰয়োজন নাই আৰু গাত এবাৰ লগাই দেখাইছোঁ এই কালাৰটোত কেনেকুৱা লাগে মই নাজানো দেই মোক কেনেকুৱা দেখি আছে মই একেবাৰে চিম্পুলকৈ বহি আছোঁ মাথাও অকণ বিষাই আছে আৰু এই কাপোৰযোৰ চেল হৈ গ'ল কিন্তু তথাপি আপোনালোকক দেখুৱাইছোঁ আপোনালোকে বিচাৰিলে ল'ব পাৰিব এই কাপোৰযোৰত এই যে ৰঙাটো দহিটো গুঠি দিয়া হ'ল ৰঙাৰ জেগাত ইয়াতে মাজত অকণমানি যে দেখিছে ফুলকেইটাৰ মাজত ৰঙা তাত ব্লু থাকিলে ব্লু দহি বুটি পেলাই দিয়া হ'ব ভায়লেট থাকিলে ভায়লেট যদি হোৱাইট বিচাৰে হোৱাইট আৰু দহিকেইটা বিচাৰিলে দেই এইখন হৈছে চাদৰ আৰু মেখেলাখন হৈছে এইখন কাপোৰৰ কালেকশ্যনছখিনি কেনেকুৱা লাগিছে লগতে মোৰ চইচটো আপোনালোকৰ কেনেকুৱা লাগিছে সেইটো জনাব বুলি মই আশা ৰাখিছোঁ মই যিটো হোৱাটছএপ নম্বৰ কণ্টেক্টত দি থৈছোঁ কণ্টেক্ট কৰিবৰ কাৰণে স্ক্ৰীণত সেই হোৱাটছএপ নম্বৰটোত আপোনালোকে মোক কণ্টেক্ট কৰি ল'ব পাৰে এইখিনি কাপোৰ বৰ্তমান ভিডিঅ'টো এৰি দিয়ালৈকে আছে হোৱাটছএপতো ষ্টেটাছ দিয়া হ'ব গতিকে মানে যোনে আগতে পে'মেণ্টটো কনফাৰ্ম কৰি দিয়ে পে'মেণ্টটো পঠাই দিয়ে তেওঁৰ নামত সেই কাপোৰযোৰ বুক হৈ যায় আৰু ছেম কাপোৰ মই বহুত অনা নাই প্ৰতিটো ডিজাইনৰে এযোৰে আছে গতিকে যিসকলে কাপোৰ ল'ব বিচাৰিছে আপোনালোকে হোৱাটছএপত গৈ কণ্টেক্ট কৰি ল'ব আৰু আকৌ নতুন ব্লগৰ সৈতে লগ পাম আকৌ তাৰপিছত আকৌ কেতিয়াবা কাপোৰ আনিলে কাপোৰ দেখাম আৰু ব্লগ হ'লে ব্লগ দেখাম গতিকে আপোনালোকে এনেকৈ ছাপোৰ্ট কৰি যাব আৰু মোৰ ক'ৰবাত ভুল হ'লে কিন্তু ক্ষমা কৰি দিবলৈ নাপাহৰিব দেই নিজৰ বুলি ভাবি চ' থেংক ইউ লাভ ইউ অল টেক কেয়াৰ বাই বাই